Hello guys, welcome back to my new video Kashyap vlog. So guys, আজি Diwali বুলি মানে ধৰক Diwali বুলি নতুন মোবাইল এটা ললো guys. তো guys মোবাইলটোৰ নাম হৈছে Redmi Note 11s. তো guys sorry ভুল হৈ গ'ল Redmi Note 11 নহয় guys, তো Redmi Note 10s হয়। তো guys মোবাইলটো একদম মজা মোবাইল guys আৰু চাব পাৰে মোবাইলটো এটা আনবক্সিং কৰিবলৈ লৈছো। ফাৰ্ষ্ট খুলিলো, খোলাৰ লগে লগে guys মোবাইলটো দেখিলে এই মোবাইলটো পিছত আপোনালোকক দেখাই আছো। তো গাইজ প্ৰথমে এয়া আছে বিল। তো গাইজ আপোনালোকে চাব পাৰে কিমান লৈছে দাম। তো গাইজ চাব পাৰে 13,500 টকা। 13,500 টকা গাইজ লৈছে মোবাইলটোৰ দাম। আৰু ইফালে এইবিলাক কাগজবিলাক একো কাম নাই। তো গাইজ এইটো নেক্সট এইটো আমি খুলিম। তো গাইজ প্ৰথম পিনটো পালোঁ। তো পিনটোৰ পিছত নেক্সট আমি খুলি আছোঁ। তো এইটো কভাৰ। তো গাইজ কভাৰটো আমি ইয়াতে পিছত দেৰিকৈ লগাই আছোঁ। তো এইবিলাক বাদ দিয়ক, এইবিলাক আমি পিছত দেখাই আছোঁ। তো গাইজ তাৰপিছত আহি গ'ল 33 ৱাটৰ চাৰ্জাৰ গাইজ। তো 33 ৱাটৰ চাৰ্জাৰ। তো 33 ৱাটৰ চাৰ্জাৰ মানে গাইজ আমি গম পালোঁ যে ধৰক মিনিমাম গাইজ 45 বা ধৰক 40 মিনিটৰ ভিতৰত মোবাইলটো ফুল চাৰ্জ হৈ যাব। তো আৰু এইটো USB কেবল হয়। তো গাইজ বাকী বক্সত এইখিনি আছিল। এতিয়া আমি মোবাইলটো অ'পেন কৰি দেখাই আছোঁ আপোনালোকক। তো গাইজ মোবাইলটো মানে মজা মোবাইল আনিছোঁ দেই আমি, চাব পাৰে আপোনালোকে। আৰু মোবাইলটো গাইজ ৰেম হয় 6GB ৰেম আৰু 64GB ষ্ট'ৰেজ। তো গাইজ পুৰা একদম মজা, গেমিঙৰ কাৰণে গাইজ মজা হয়। আৰু ইফালে প্ৰচেছৰো মজা হয়। তো প্ৰচেছৰ আপোনালোকক দেখাই আছোঁ। মোবাইলটোতো অ'পেন হৈ আছে, আপোনালোকৰ প্ৰচেছৰ দেখাই আছোঁ। প্ৰচেছৰ Helio G95। তো গাইজ Helio G95 মানে আপোনালোকে জানে মজা প্ৰচেছৰ হয়। আৰু বেটাৰী আছে 5000 mAhৰ বেটাৰী। আৰু ইফালে মেইন যোনটো কেমেৰা আছে ন, সেইটো 64 মেগাপিক্সেল কেমেৰা হয়। আৰু 3টা কেমেৰা আছে আৰু আল্ট্ৰা ৱাইড কেমেৰাও আছে। আৰু ইফালে নেক্সট আমি এতিয়া মোবাইলটো গাইজ অ'পেন হৈ গ'ল। মোবাইলটো অ'পেন হৈ গ'ল নিউ। আমি এতিয়ালৈ বৰ্তমানলৈ চিম মানে খোলা নাই। আৰু ইফালে 90 হাৰ্টছ ৰিফ্ৰেছ ৰেট গাইজ। 90 হাৰ্টছ মানে পুৰা একদম মজাকৈ তামাম স্মুথনেছ বহুত আছে, বহুত স্মুথনেছত চলি যায় মোবাইলটো। আৰু এইফালে আপোনালোকে কেমেৰা দেখাই আছোঁ, কেমেৰা চাব পাৰে। তো গাইজ চাব পাৰে কেমেৰা একদম মজা কেমেৰা। 64GB মানে 64 মেগাপিক্সেলৰ কেমেৰা হয়। তো মেইন কেমেৰা ইমান ভাল নহয়। তো গাইজ চাব পাৰে 64GB কেমেৰাটো, 64 মেগাপিক্সেলৰ কেমেৰাটো গাইজ চাব পাৰে মজা কেমেৰা হয়। আপোনালোক ফটো দেখাই আছোঁ। তো গাইজ এয়া চাব পাৰে কি মজা ফটো, বঢ়িয়া ফটো হৈছে একদম। মানে জুম কৰিলেও গাইজ নাফাটে একদম, চাব পাৰে মজা। আৰু গাইজ এতিয়া দেৱালী বুলি গাইজ বেলেগ একো লোৱা নহ'ল। তো দেৱালী বুলি গাইজ আমি ধৰক বেলেগ একো লোৱা নাই, অকল গাইজ মোবাইলটোৱে ল'লোঁ। তো গাইজ ফাইনেলি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি গাইজ ভিডিঅ'টো চাই ভাল পালে তেনে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি থৈ দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰি আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানে, বাই বাই।